সকলোলৈ মৰম আৰু সম্ভাষণ জনাই মোৰ এটি নতুন আচাৰৰ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হৈছে জলপাই। দেখিছে নহয়, সকলোৱে চিনি পায় আৰু জলপাই আচাৰ খাই খুব ভাল লাগে। মই জলপাইখিনি ধুই পখালি ল'ম এতিয়া আৰু তাৰপিছতেই মই জলপাইখিনি সিজাই ল'ম। আৰু এটা কথা মই ভিডিঅ'টোৰ আৰম্ভণিতে ক'ব খুজিছোঁ যে ৰ'দ যে নাইকিয়া, আপোনাৰ দুদিনটো দেৱালীতেই গ'ল। অত্যন্ত বেয়া বতৰ এইবাৰ দেৱালীত, সকলোৰে উৎসাহবোৰ কমি গৈছে। আজি অকণমান ৰ'দ ওলাইছে, কিন্তু হ'লেও আচাৰৰ উপযোগী ৰ'দ নহয়। সেইকাৰণে মই ভাবিলোঁ যে আচাৰখিনি মই বইল কৰি পেলাই অন্য এটা বেলেগ ধৰণে এটা টিপছ মই আপোনালোকক দিম যে ৰ'দ নাথাকিলেও কিদৰে আচাৰখিনি আপোনালোকে বনাব পাৰে। ৰৈ থাকিব নালাগে বা আচাৰখিনি বেয়া হৈ যোৱালৈ ৰখিবলৈ নালাগে। আচাৰখিনি আপোনালোকে ৰ'দ নহ'লেও বেয়া নোহোৱাকৈ বনাব পাৰিব। তেতিয়াহ'লে বলক আচাৰখিনি আমি আৰম্ভ কৰোঁ বনাবলৈ। প্ৰথমতে মই আচাৰখিনি বইল কৰি ল'ম। জলপাইখিনি বইল হ'বলৈ দিম। সৰু চচপেন এটাত আচাৰখিনি বইল কৰিবলৈ ৰাখি দিম আৰু ইয়াৰ গৰম পানী দি দিলোঁ, সোনকালে হ'ব। আৰু ইয়াৰ পিছৰ যিখিনি ইয়াৰে প্ৰস্তুতিখিনি মই আপোনালোকক দেখুৱাই থাকিম। আগলৈ ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটোৰ নাম হৈছে ভনিতাছ ব্লগ চেনেল। চাই থাকিব ভিডিঅ'টো। এতিয়া এনেদৰে খুব ভালদৰে 15-20 মিনিটমান বইল হোৱাৰ পিছত আপোনালোকে দেখিব পাৰিছে কেনেকৈ ফাটিব ধৰিছে। এতিয়া এইটো সময়ত আমি পানীখিনি মই পেলাই দিম, দি পেলাই টুকি ল'ম পানীটো দেই। বইল কৰা হৈ গ'ল। তাৰপিছত পানীটো মই এইদৰে শুকুৱাই ল'ম এটা ফুটা থকা খৰাহীত। ইয়াখিনি খুব সুন্দৰকৈ বইল হৈছে, দেখিছে আপোনালোকে। এনেকৈ টিপি দিলে ভাঙি যায়। এইটো অৱস্থাত বস্তুখিনি নমাই দিব আৰু ইয়াক খুব সুন্দৰকৈ শুকুৱাবলৈ দিব। ৰ'দ থাকিলে ৰ'দত দিব আৰু নহ'লে বহলকৈ পাত্ৰৰ কাপোৰ এখনত ধুনীয়াকৈ মেলি দিব, হালধি সানি পেলাই। আৰু এতিয়া খুব ভালদৰে সিজি হৈ যোৱাৰ পিছত ইয়াতে মই এইবোৰ দেখিছেনে ধুনীয়াকৈ পিটিকি ল'লোঁ। আপোনালোকে পিটিকিবও পাৰে আৰু নহ'লে গোটা কৰি ৰাখিব পাৰে, সেইটো আপোনালোকৰ নিজৰ চইচ। কিন্তু মই এনেদৰে কৰোঁ কিয়, কাৰণ এনেকৈ কৰিলে আপোনাৰ ভিতৰত নিমখ আৰু বাকীবোৰ মা মছলা তেলবোৰ ধুনীয়াকৈ সোৱাদ হয়, মানে সোমাই যায় আৰু খাবলৈ খুব ভাল লগা হয়। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি হালধি যিমানখিনি বিচাৰে দি খুব সুন্দৰকৈ সানি পেলাই এইখিনি মই ৰ'দত দিম, শুকুৱাবলৈ দিম। হালধি সনা হৈ গ'ল। ইমান ধুনীয়া লাগিছেনে দেখিবলৈ? আচাৰখিনি খাওঁ খাওঁ লাগিছে নেকি বাৰু? জলপাই আচাৰ কোনে কোনে ভাল পায় মোক জনাবচোন। আৰু লগতে মই এতিয়া এইখন হৈছে মোৰ বাঁহৰ চালনী। আপোনালোকে চালনী বুলি কয়নে নে বেলেগ বুলি কয় সেইটোও জনাব পাৰে। আৰু লগতে আচাৰখিনি চালনীত মেলি দিলে খুব ভাল লাগে। ইয়াতে এখন পেপাৰ পাৰি ল'লোঁ আৰু ইয়াতে আচাৰখিনি দি এইখিনি বহলাই পেলাই অলপমান বতাহ লগাকৈ থৈ দিম। আৰু ৰ'দ যদিতো আছে, আজি অলপ ৰ'দ দিছে। আৰু এতিয়া মই মোৰ বেলকনি ইয়াতে অকণমান ৰ'দ পৰিছে, ইয়াতে ৰাখিছোঁ। ৰ'দ লাগিব লাগে বুলি কথা নাই, তথাপিতো অলপমান শুকুৱালে ভাল, সেইকাৰণে ইয়াতে দি দিলোঁ। আৰু তাৰ পিছৰ প্ৰচেছটো মই দেখুৱাই থাকিম, আপোনালোকে চাব।